নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। গাইজ, যোৱাকালি মই ইয়ালৈ আহিছিলোঁ, মানে মোৰ এইটো দেউতাৰ কোৱাৰ্টাৰ হয়। তো কোৱাৰ্টাৰত কালি মই থাকিলোঁ। আজি আমি এটা জেগালৈ বুলি ওলাইছোঁ। একচুৱেলি মানে মোৰ দেউতাই প্লেন কৰিছিলে যে ওচৰতে বোলে বহুত ধুনীয়া জেগা এটা আছে আৰু তাত বোলে বহুত কিবা বিখ্যাত বস্তু আছে দেখাম বুলি কৈছে। চ' আমি এতিয়া চবেই ওলাইছোঁ আৰু মোৰ লগত মা, পাপা, বা মামা আৰু খুৰা আছে। তো সকলোৱে আমি গাড়ীত বহি যাবলৈ ওলাইছোঁ আৰু কি বিখ্যাত বস্তু আছে মই দেখাবলৈ অকণমান চেষ্টা কৰিম। চ' ব্লগটো চাই থাকিব হা। গাইজ, ফাইনেলি আমি আহি আমাৰ বিখ্যাত ঠাইডোখৰ পাই গ'লোহি। তো প্ৰথমে আমি প্ৰত্যেকেই এগছি চাকি আৰু অলপ কল লৈ লৈছোঁ। আৰু কলনো কাৰ কাৰণে লৈছোঁ সকলো গম পাব, তো ব্লগটো চাই থাকিব। গাইজ, ফাইনেলি বিখ্যাত বস্তুটো দেখাৰ সৌভাগ্য হ'ল। তো আমি কাছৰ কাৰণে কল লৈ আহিছিলোঁ। তো এতিয়া আমি কল দি আছোঁ। এটা প্ৰকাণ্ড পুখুৰী হয় আৰু ইয়াত কমেও 1000ৰ ওপৰত কাছ আছে। আজি ফাৰ্ষ্ট টাইম মই ইমান কাছ দেখিবলৈ পালোঁ। তো মনটো বহুত ভাল লাগিছে। মোৰ বিশ্বাসেই হোৱা নাছিল, মানে দেউতাই মোক কৈ আছিল যে ইয়াতে বহুত কাছ আছে। তো আজি দেখি বহুত ভাল লাগিল। সঁচাকৈ ঠাইডোখৰ খুব সুন্দৰ। মোৰ বহুত ভাল লাগিল ইয়ালৈ আহি। আপোনালোকে যদি চাব বিচাৰে নিশ্চয় আহিব পাৰে ইয়ালৈ। আৰু এই ঠাইডোখৰ আছে বিশ্বনাথ চাৰিআলিৰ চতিয়াত। আজিৰ ব্লগটো ইমানেই আছিল। চাই কেনেকুৱা পালে প্লিজ জনাবচোন। আকৌ লগ পাম অন্য এটা ভিডিঅ'ত।